কি কব শক্তি নাই মানে কাটৰ আৰু আপোনাৰ 25 টকাকে এটা বস্তা সানুয়ে আলু গাইস वेलकम टू माय यूट्यूब चैनल जी मोर माने की कम জ্বৰ তো আছে সর্দি কাহ হৈ গৈছে একদম মানে গলটো বহি আছে আৰু আপোনালোকক কৈছিলো মই কি আলু বাৰী হলে তেতিয়া মই আপোনালোকক আলু কেনেকুৱা কি কৰে হেবোৰ দেখাম বুলি তো আজি আলু বাৰী কৰোঁ এটা বৰ্তমান 6টা বাজিলে হ'ব মই ঘৰৰ কামখিনি কৰি লম তাৰ পিছত মই তাতে যাম এটা বৰ্তমান গৰু ছাগলী ঘৰবোৰ সব মানে চিজিল কৰি লম তাৰ পিছত আলু বাৰী যাম জ্বৰত মোৰ গা একদম বেয়া বিষত থাকিব পৰা নাই সেইটো কাৰণে মই আপোনালোকক ব্লগটো বনাওঁ আৰু ব্লগটো দিবৰ কাৰণে আৰু ইয়াতে বাবু শুই আছে অলপমান আৰু ভোক লগা সমান নহ'লে একদম দিগদাৰ দিয়া নাই তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যোনে যোনে নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠাণ্ডা লাগিছে বুলি মই চৰ্টটো উৰি থৈ আছে আৰু এতিয়া মই আলু বাৰী ফালে গৈ আনি ইয়াতে বান্ধিছোঁ ইয়াৰে ঘাঁহবোৰ খুৱাই আছোঁ ফালে এটা গৈ আছোঁ আলু বাৰী ফালে আৰু আপোনাৰ আলু বুটলা দেখাম এইবোৰ আলু আছে এইবোৰ বুটলিব বাকী আছে এইবোৰ বুটলিব ভাত খাই আছে আৰু এইটো সানুয়ে আলু বুটলিব আহিছে বেংগলোৰৰ পৰা আলু বুটলিব মনত আছে মিঠাই কি মিঠাই পিজ্জা নাপাই আছোন অনলাইন জানি দিয়াকে মিঠাই দিব কৈছিলে চোন পিজ্জা খাবি নাই দিম দে ক'ত যাই আছা এনেকুৱা আলু বুটলি মই বেয়া আলুটো তাতে ঢালিয়ে দিছিলোঁ তেতিয়া পুৰা একদম লাগিছে তারপরে 20 টাকাকে বস্তা না বাইদেউ 25 টাকাকে এটা বস্তা মালিক আলু করে বুটলি আছে বেয়া না ভাল এইটো হাল টানি আছে কাকায় देखो आलू बुटली আছে একদম বহুত কষ্ট কৰে ল'ৰাটো বেচাৰা কিবা ক'ব বিচাৰিছা আলু মাৰি আছে মোক চালে কেনেকৈ মাৰিছে যদি মোৰ মোবাইলটো বেয়া হৈ যায় এনে অলপমান কম দামী মোবাইল হয় এই কম দামী মোবাইল দি ব্লগ বনাই আছোঁ তাৰ পৰা এতে মোবাইলটো ভাঙিব বিচাৰে আমাৰ কাকাহঁতক দেখাব বিচাৰিছোঁ কাকা কিবা কৈ দিয়ক আলু বুটলি কেনেকৈ লাগি আছে খোলা আছে গৰম লাগি গৈছে না খুব কষ্ট হৈছে বহুত কষ্ট না আর হৈ গ'ল না এতিয়ালৈকে বস্তা ভৰালে 10 বস্তা ভৰালে কেইজন মানুহ 5জন মানুহ 10 বস্তা ঠিকে আছে খালি পানী খৰচটো ওলালে হৈ যাব আকৌ চাব লাগিব না কেটা
খানা আছে বেছি হৈ যায় তে মকই লগাব লগাই দিলো আমি কালি লগালে music আলু লৈছোঁ কেইটামান ভাজি বনাই খাবৰ কাৰণে মাৰি দি দিম কিন্তু আলু এতিয়া ঘৰৰ আৰু ঘৰতে যাব বিচাৰে